So guys, মই এতিয়া বৰদেউতাহঁতৰ দাদাৰ ফাৰ্মখন চাব আহিছোঁ এবাৰ কেনেকৈ দাদাই মুৰ্গী পোহপাল দি জীৱিকা নিৰ্বাহ চলাই আছে। চ' দাদাই এতিয়া 500 মুৰ্গী আনিছে ইয়াতে। এইখিনি যিখিনি দেখি আছে এইখিনি দেশী মুৰ্গী আৰু এইখিনি হ'ল ব্ৰইলাৰ। টোটেল 500 মুৰ্গী আছে, ব্ৰইলাৰ 250 আৰু দেশী মুৰ্গী 250। চ' দাদাই কোৱা মতে ব্ৰইলাৰত এইবাৰ ছিজন বেয়া চলি আছে। চ' 30 ডেজৰ ভিতৰত তেখেতৰ মিনিমাম 10,000 এটা থাকিব বুলি কৈছে। সেইটো হিচাপত এইবাৰ মই যদি ক'ব যাওঁ দেশী মুৰ্গীৰ কথাখিনি, তাত 250 মুৰ্গী আছে। 25টা কৈছে দাদাই, 25টা মৰা বুলি কৈছে। চ' 6 দিন পাছত এইখিনি বিক্ৰী কৰিব পৰা হ'ব কৈছে। এইখিনি যিখিনি কয়লাৰ বুলি কয় সেইখিনিত তেখেতৰ 15,000 পৰা 20,000 এটা থাকিব। চ' ভালে, যিসকলে মানে ঘৰতে বহি এতিয়া মানে কিবা এটা কৰিম বুলি ভাবি আছে, চ' তেওঁলোকে ফাৰ্ম এখন খুলিব পাৰে। প্ৰথমতে 200 মুৰ্গী আনি চাব পাৰে, যথেষ্ট লাভ আছে। চ' ময়ো ভাবি আছোঁ এখন ফাৰ্ম খুলিম বুলি। চ' সেইটো কাৰণে মই এবাৰ চাব আহিছোঁ, দাদাৰ পৰা কিছুমান আইডিয়া ল'ব আহিছোঁ। চ' বেছি খৰচ নপৰে, 200 মুৰ্গী আনিলে 30,000ৰ ভিতৰত গোটেইখিনি হৈ যায়, 200 মুৰ্গী যদি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম বুলি ভাবে। চ' এইটো থুলমূলকৈ ভিডিঅ' মই দেখাই দিলোঁ। নেক্সট মই আৰু ভাল ভিডিঅ' মই আনিম, মই দাদাকো সুধিম কেনেকৈ কি কৰি